आदिवासी वेलफेयर डेभेलपमेन्ट काउन्सिलनि सेथि गायसनथाइ साना जालांबाय। आदिवासी हारिनि थाखाय आखायाव हाथियार लानानै सोमावसारबोनाय मोनबा आदिवासी आफादफोरा थांनाय 2022 मायथाइनि 15 सेप्तेम्बराव भारत सरकार आरो आसाम सरकारनो हाथियार गथायनानै गोजोन गोरोबथा खालामदोंमोन। बे गोजोन गोरोबथानि गेजेरजों आदिवासी हारिनि जौगानायनि थाखाय आसाम सरकारा आदिवासी वेलफेयर डेभेलपमेन्ट काउन्सिल दानानै होदोंमोन। शुक्रबारखालि क'क्राझार जिल्लानि कारिगाव जयपुराव आदिवासी वेलफेयार डेभेलपमेन्ट काउन्सिलआ सानसेनि हाबाफारिजों सेथि आदिवासी गोजोन गोरोबथा सानखौ गाजा गोमजायै फालियो। सानसेनि बे मेहेरगोनां हाबाफारिजों खुंनाय आदिवासी गोजोन गोरोबथा सान खुंनाय हाबाफारियाव लकसभानि एमपि कामाख्या प्रसाद तासाया बाहागो लानानै आदिवासी हारिनि सुबुंफोरा असमिया राव थुनलाइ हारिमु मोनफ्रोमखौबो बोजबनानै लादों। सान्तालि रावखौ गोरलैयै बुजिनो हानाय बादि बिजाब सेबखांनानै दिहुननो आसाम सरकारा थांखि लादों आरो आदिवासीफोरखौ एसटि खालामनायाव सरकारा जेबो हेंथा गैया। बेनि थाखाय आयेनारि नायबिजिरनाय खामानिया जाबाय थादों। फैगौ लकसभा बिसायख'थिनि थाखायबो बिजेपि दोलोआ थियारि होनना खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। आदिवासी शांति चुक्ति এবছৰ অতিক্ৰম কৰাৰ কাৰণে নিশ্চিতভাৱে ভাল পাইছোঁ আৰু সেইকাৰণে ময়ো আহিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অমিত শ্বাহৰ ইচ্ছাত এই আদিবাসী শান্তি চুক্তি সম্পন্ন হ'ল। আৰু এইটো আচলতে এইকাৰণে সম্পূৰ্ণ হ'ল যে মানুহখিনিৰ ইমান দিন ধৰি যিটো সংগ্ৰাম কৰিছে সংগ্ৰামৰ মূল্য ক'ৰবাত চৰকাৰে দিব লাগে। আৰু সঁচাকৈ চৰকাৰে অনুভৱ কৰিছে যে মানুহখিনি আচলতে উন্নয়ন হোৱাটো বৰ দৰকাৰ। আৰু সেইকাৰণে চুক্তিটো কৰিলে আৰু চুক্তি কৰাৰ পিছত শান্তি বিৰাজ কৰিলে। আৰু আপোনালোকে দেখিছে যে মানুহখিনিৰ যিটো এই আৰু আদিবাসী মানুহখিনিৰ যিটো সমস্যা আছে সেই সমস্যাবিলাক আচলতে এড্ৰেছ হৈছে আৰু তাক সুকলমে সম্পন্ন হৈছে। আৰু এবছৰত মানুহখিনি আপোনালোকে যদি মন কৰে এতিয়ালৈকে চৰকাৰী ব্যৱস্থাটো তেওঁলোকক চুই পাইছে যদিও আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ চুক্তিত কথাটোৱে চুই পাইছে। ইতিমধ্যে তেওঁলোকৰ কাৰণে যিবিলাক চৰকাৰে পুঁজিৰ ব্যৱস্থা কৰিছে সেই পুঁজি এতিয়ালৈকে আহি পোৱা নাই যদিও তেওঁলোকে আশাবাদী। আৰু আমি আশা কৰিছোঁ যে কেন্দ্ৰ চৰকাৰে য'তে ঘোষণা কৰিছে তাতে তেখেতসকলে সেই পইচাবিলাক পুঁজিবিলাক পাইছে আৰু তাৰ সদব্যৱহাৰ হৈছে। মই ভাবোঁ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰে যি ঘোষণা কৰিছে শীঘ্ৰে সেই গোটেই তেখেতসকলে যিহেতু পৰিকল্পনা দাখিল কৰিছে সেই পৰিকল্পনা মতে তেওঁলোকলৈ ধন আহিব আৰু উন্নয়ন সম্ভৱ কৰি তুলিব। প্ৰক্ৰিয়াটো ডেফিনেটলি আদিবাসীসকলে এটা ভূমিকা গ্ৰহণ কৰিছে। অসমীয়া ভাষা সাহিত্য সংস্কৃতি চব গ্ৰহণ কৰিছে। হয়তো টিউনটো বেলেগ হ'ব পাৰে কিন্তু ভাষা অসমীয়া ভাষাতে পঢ়িলে আৰু তাৰ ব্যৱস্থাও হ'ল। এতিয়া চৰকাৰে চাওতাল ভাষাটো কিতাপ প্ৰকাশ কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে যাতে ভাষাটো সহজ হৈ যায়। কিন্তু জনজাতিকৰণ প্ৰক্ৰিয়াটো এটা বেলেগ ধৰণৰ বিষয় আপোনালোকে জানে। জনজাতিকৰণটো দিলে আমাৰ কোনো অসুবিধা নাই, চৰকাৰৰ অসুবিধা নাই। সেইকাৰণে অসুবিধা নাই। ইতিমধ্যে বহু জাতি জনজাতি হৈয়ে আছে। তাৰ লগত যদি আৰু 20 লাখ মানুহ 25 লাখ মানুহ জড়িত হৈ যায় তেতিয়াহ'লে চৰকাৰৰ কোনো ক্ষতি নহ'ব। কিন্তু যিহেতুকে আইনী মেৰপাছ আছে, আইনৰ ব্যৱস্থা আছে, আইনৰ ব্যৱস্থাবিলাক ইতিমধ্যে পৰীক্ষা কৰি থকা হৈছে আৰু যদি সম্ভৱ হয় শীঘ্ৰে সেইখিনি দিয়াৰ চিন্তা চৰ্চা কৰিছে। জনজাতিকৰণ পোৱাৰ ক্ষেত্ৰত আমি সকলোৱে আশাবাদী আৰু জনজাতিকৰণ হ'লে ভূমি অধিকাৰ বা অন্যান্য যিবিলাক অধিকাৰ আছে সংবিধান মতে সেইখিনি পাব। गुबुन फारसेथिं आदिवासी गोजोन गोरोबथानि सेथि गायसनथाइ सान फालिनाय सानजों लोब्बा लाखिनानै आदिवासी वेलफेयार डेभेलपमेन्ट काउन्सिलनि मासिगिरि असीम हास्ताया आदिवासी हारि जौगानायनि थाखाय फैगौ समाव माखासे बिथांखि लानाय जादों होनना ओरैबायदि फोरमायो। आदिवासी एकर्डत प्रथम वर्ष पूर्ति उपलक्षे आयोजित এই সভাখনিত মই আদিবাসী AWDC চিফ হিচাপত আদিবাসী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভৱিষ্যত নিজৰ জীৱন উজ্জ্বল কামনাৰ কাৰণে আদিবাসী উজ্জ্বল যোজনা APSC UPSC এটা কোচিংৰ কাৰণে এটা আঁচনি ঘোষণা কৰিছোঁ। আৰু এইটো কাৰণে অসমবাসীবিলাক সকলোকে জনাইছোঁ, ৰাজ্যসকলক শুভেচ্ছা জনাইছোঁ। আদিবাসী ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ সকলো আদিবাসী ৰাইজসকলক মই মোৰ ফালৰ পৰা শুভেচ্ছাও জনাইছোঁ।
দ্বিতীয়তে যিখিনি গৰীব আদিবাসীবিলাক আছে, যিসকলৰ ঘৰ বাৰী নাই, তেখেতসকলৰ যিমানখিনি সম্ভৱপৰ হয়, ঘৰ হওক, খোৱা পানী হওক, অন্যান্য ছাইটত হওক, তেখেতসকলকো আমি সম্ভৱপৰ যিখিনি উন্নয়ন কৰিব লগা আছে AWDCৰ ফালৰ পৰা, এইটো আমি উন্নয়নৰ কাৰণে কাম কৰি যাম। আপনি সিভিল সার্ভিসের কথা বলছে কোচিং দিব বলে ক'ত দিব দিল্লী না এইটো মেইনলি মই গুৱাহাটীতে দিম। কোচিং মাৰোঁতে দিল্লীৰ পৰাই আহিব আৰু কোচিং কৰিম। যেনেকৈ বাকী অন্যান্য জাতি জনগোষ্ঠীবিলাক কৰি আছে, আদিবাসী ল'ৰা ছোৱালীসকলেও ভৱিষ্যত যেনেকৈ IAS অফিচাৰ হ'ব লাগে, IPS অফিচাৰ হ'ব লাগে, APS অফিচাৰ হ'ব লাগে। তো মুঠতে আদিবাসী সমাজখন যাতে আগবাঢ়ি যায়, তাৰ কাৰণে এইটো ব্যৱস্থা লোৱা হৈছে। অলৰেডি আমি আমাৰ কাউন্সিল তৰফৰ পৰা সিদ্ধান্ত লোৱা হৈছে। আদিবাসীৰ এছটিক লৈ আপুনি কি আদিবাসী STটো এইটো হ'ব, এইটো প্ৰচেছত আছে, অনগয়িং প্ৰচেছত। আমাৰ চুক্তিৰ দফাত উল্লেখে আছে, এইটো চৰকাৰে অফিচিয়েল প্ৰচেছ যিখিনি কামবিলাক কৰি আছে, এইটো কৰিয়ে আছে। আমিও ফ'ল' আপ কৰি আছোঁ আৰু চৰকাৰেও ফ'ল' আপ কৰি আছে।